কাকলি বৰা শইকীয়া চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ কেলছিয়ামৰ ওপৰত এটা ভিডিঅ'। কেলছিয়াম টেবলেটৰ উপৰিও আমাৰ থলুৱা কিছুমান খাদ্যত ক'ত কেলছিয়াম পোৱা যায় আৰু প্ৰেগনেন্সিৰ সময়ত কেলছিয়াম নাখালে কি ধৰণৰ অসুবিধাসমূহ হ'ব পাৰে সেই বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। কেলছিয়াম আমাৰ হাড়ৰ বাবে যথেষ্ট দৰকাৰী। এই দাঁতৰ কাৰণে, আমাৰ মাংসপেশীৰ কাৰণে আৰু আমাৰ নাৰ্ভৰ সকলো কাম কৰিবৰ বাবে আৰু নাৰ্ভে মগজুলৈ যিকোনো খবৰ প্ৰেৰণ কৰিবলৈ আমাৰ শৰীৰটোৰ সকলো ধৰণৰ কামবোৰ ভালদৰে চলাই নিবৰ কাৰণে কেলছিয়ামৰ যথেষ্ট প্ৰয়োজন হয়। যদিহে প্ৰেগনেণ্ট হয় তেতিয়া কেলছিয়ামৰ প্ৰয়োজনীয়তা নৰ্মেল মানুহতকৈ বাঢ়ি যায়, কাৰণ আপোনাৰ লগতে আপোনাৰ বেবীও সেই কেলছিয়ামৰ প্ৰয়োজন হয়, কাৰণ সেই সময়ত আপোনাৰ কেঁচুৱাৰ নতুনকৈ আৰম্ভণি হয় সকলো ধৰণৰ গঠনত, হাড় গঠন, দাঁত সকলো ধৰণৰ গঠন সেই সময়তে আৰম্ভ হয়। সেইখিনি যদি আমি প্ৰথম অৱস্থাতে নিদিওঁ তেতিয়াহ'লে পাছলৈ সেইখিনি নোহোৱাৰ বাবে কিছুমান অসুবিধা হোৱা দেখা যাব। সেয়েহে আমি প্ৰেগনেন্সিৰ সময়তে উপযুক্ত কেলছিয়াম খোৱাটো খুবেই দৰকাৰী। মই আজি ক'ম কেলছিয়াম টেবলেটৰ উপৰিও ক'ত কেলছিয়াম যুক্ত আহাৰসমূহ কি সেই বিষয়ে। আমাৰ ডেইলি 1000 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন হয় নৰ্মেল মানুহক, আৰু প্ৰেগনেন্সিৰ সময়ত 1200 পৰা 1500লৈকে মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন হয়। প্ৰেগনেন্সিত কেলছিয়ামৰ পৰিমাণ যথেষ্ট দৰকাৰী। প্ৰেগনেন্সিৰ সময়ত যদি আপুনি কেলছিয়াম নলয় তেতিয়া বেবীয়ে আপোনাৰ শৰীৰৰ পৰা কেলছিয়ামখিনি গ্ৰহণ কৰিব বা লৈ ল'ব, কিন্তু আপোনাৰ কেলছিয়াম বহুত কমি যাব। ইয়াৰ বাবদ আপোনাৰ আগতকৈ আপুনি যথেষ্ট কমজুৰি হ'ব। আপোনাৰ আঁঠু বিষ বা কঁকাল বিষ বা দুৰ্বল এনেকুৱা ধৰণৰ কিছুমান অসুবিধাই দেখা দিব। এইসমূহ নহ'বৰ বাবে আপুনি কেলছিয়ামৰ যুক্ত আহাৰ খোৱাটো আৰম্ভ কৰিবই লাগিবই। কেলছিয়াম যথেষ্ট পৰিমাণে আমি গাখীৰত পাওঁ, দৈত পাওঁ। গাখীৰত যদি আমি হালধি মিহলাই খাওঁ তেতিয়া কেলছিয়ামো যথেষ্ট পোৱা যায়। লগতে হালধিয়ে আৰু গাখীৰে ইমিউনিটি পাৱাৰটো বৃদ্ধি কৰে। আপোনাৰ লগতে আপোনাৰ শিশুটিও ইমিউনিটি পাৱাৰ বৃদ্ধি কৰিব। তাৰোপৰি বাটাৰত কেলছিয়াম পোৱা যায়। ৰুটিৰ লগত আপুনি বাটাৰটো খাব পাৰে, ৰুটি খায়ো ভাল লাগিব, লগতে আপোনাৰ শৰীৰলৈ কেলছিয়ামো পাব। আৰু লগতে বাটাৰত কেলছিয়ামৰ উপৰিও প্ৰটিনো পোৱা যায়। আৰু শুকান ফল মূল, যিকোনো ধৰণৰ শুকান ফল মূলত কেলছিয়ামৰ উপৰিও তাত প্ৰটিনো পোৱা যায় সকলো ধৰণৰ ফল মূলত। তাৰ উপৰি আপোনাৰ বেবীৰ ব্ৰেইন পাৱাৰটো বাঢ়িব ফল মূল বা শুকান ফল মূল, যিকোনো ফল মূল খালে। ফল মূলৰ ভিতৰত বিশেষকৈ বাদামটোত যথেষ্ট কেলছিয়াম আৰু প্ৰটিন পোৱা যায়। বাদাম আপুনি ৰাতি তিয়াই থৈ ৰাতিপুৱা খাব পাৰে। আৰু সকলো ধৰণৰ সেউজীয়া শাক পাচলিত কেলছিয়াম পোৱা যায়, বিশেষকৈ ছজিনাৰ পাত, ছজিনাৰ ফুল এইবিলাকত কেলছিয়াম পৰিমাণ যথেষ্ট বেছি থাকে, আৰু যিখিনি আমাৰ ঘৰত সহজতে পোৱা যায়। বজাৰত খুব সহজতে কিছুমান কেলছিয়ামযুক্ত পাউডাৰ, টেবলেট এইবিলাক পোৱা যায়, কিন্তু এইবিলাক খোৱাতকৈ আমি ঘৰতে যিখিনি খাদ্যত কেলছিয়াম পাওঁ সেইখিনি খোৱাটোহে বেছি ভাল বা সুফল পোৱা যায় সেইখিনিৰ পৰা। আৰু প্ৰেগনেন্সিৰ সময়ত ডক্তৰে যিটো কেলছিয়াম প্ৰেছক্ৰাইব কৰে সেইটো আমাৰ খোৱাটো খুবেই প্ৰয়োজন হয়। আৰু আইৰণ টেবলেট আৰু কেলছিয়াম টেবলেট আমি প্ৰেগনেন্সিত কেতিয়াও একেটা সময়তে খাব নালাগে। একেলগে খালে আমাৰ শৰীৰে ইয়াক গ্ৰহণ কৰিব নোৱাৰে।
সেয়েহে আইৰণ টেবলেট যদি ৰাতিপুৱা খোৱা হয় তেতিয়া কেলছিয়ামটো ৰাতি খাব লাগে। দুইটা টেবলেটৰ মাজত কমেও 5-6 ঘণ্টাৰ মান গেপছ থাকিব লাগে। আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে। আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।